ভাৰ্চুৱেল পাঠশালালৈ সকলোকে স্বাগতম জনাইছোঁ। সকলো ভালে আছে চাগে ন? যোৱা 22 ছেপ্টেম্বৰ তাৰিখত আমি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ। বিষয় আছিলে অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ। এই ভিডিঅ'টোতে আপোনালোকক জনাইছিলোঁ যে এই একেটা বিষয়ৰ ওপৰতে আন এটা ভিডিঅ' আপোনালোকক লৈ আহিম, য'ত আমি আলোচনা কৰিম এই একেটা বিষয়কে আৰু এই বিষয়টোৰ ওপৰত যিমানবোৰ প্ৰশ্ন আহিব, সম্ভাৱ্য প্ৰশ্ন, সেই গোটেইখিনিক আমি এই দুটা ভিডিঅ'ৰ ভিতৰতে সামৰি ল'ম। আপোনালোকে যদি আগৰ প্ৰশ্নসমূহ চাইছে তেতিয়া দেখা পাব যে এই বিষয়টোৰ ওপৰতে কমতে 4টা প্ৰশ্ন আহে। 4 নম্বৰ অতিশয় গুৰুত্বপূৰ্ণ, এটাও নম্বৰ যাব দিব নোৱাৰি। সেইকাৰণে আমি সেই ভিডিঅ'টো আৰু এই ভিডিঅ'টো দুয়োটা মিলাই আমি কি কৰিম, আজি অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ গোটেই বিষয়টোকে সামৰি ল'ম। এতিয়া কথা হ'ল, অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ এই গোটেই প্ৰক্ৰিয়াটোক জানিবলৈ হ'লে আপোনালোকে অসমীয়া সাহিত্যৰ বুৰঞ্জীটোক জানিব লাগিব। অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰতিটো স্তৰৰ ওপৰত আপোনালোকে ন্যূনতম ধাৰণা এটা ৰাখিব লাগিব। যদি তাৰ ওপৰত কোনো ধাৰণা নাই, জপিয়াই যদি ওৰ পৰা MCQ চাইছে, তেনেহ'লে আপোনালোকৰ সেইবোৰ মনত স্পষ্টৰ ওপৰত নাথাকিব। সেইকাৰণে মই ভাবিছোঁ যে আজিৰ এই ভিডিঅ'টোত আপোনালোকক পৰ্যায়ক্ৰমে গোটেইকেইটা স্তৰৰ বিষয়ে অৱগত কৰিম আৰু তাৰ পৰা কোনকেইটা প্ৰশ্ন আহিব সেই গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰিম। এতিয়া অসমীয়া ভাষাৰ সাহিত্যৰ যি বুৰঞ্জী, তাক আমি 5টা স্তৰত আমি ভাগ কৰিছোঁ। মই লৈছোঁ ডিম্বেশ্বৰ নেওগে যি শ্ৰেণী বিভাজন কৰিছিলোঁ, তেখেতৰ শ্ৰেণী বিভাজনটো। তেখেতৰ মতে প্ৰথমটোক ধৰিছে আদি যুগ, খ্ৰীষ্টাব্দ 600 পৰা 1100 খ্ৰীষ্টাব্দলৈ, প্ৰাক শংকৰী যুগ 1100 পৰা 1450 শংকৰী যুগ 1450 পৰা 1650 শংকৰোত্তৰ যুগ 1650 পৰা 1826 আৰু বৰ্তমান যুগ 1826 পৰা একেবাৰে বৰ্তমান সময়লৈ। আগৰ ভিডিঅ'টোত আমি আদি যুগ আৰু প্ৰাক শংকৰী যুগৰ ওপৰত আলোচনা কৰিছিলোঁ। গতিকে আজি আমি গোটেইখিনি আলোচনা কৰিম আৰু ইয়াৰ লগতে আহিম অসমীয়া ভাষাৰ জন্মৰ ৰহস্যটো। জন্মৰ বিষয়ে আমি জানিম, কেনেকৈ অসমীয়া ভাষা জন্ম হ'ল, সেই বিষয়ক সম্যক ধাৰণাটো আমি লৈ ল'ম, যাতে কোনো ধৰণৰ কনফিউজন, কোনো ধৰণৰ খেলিমেলি নাহে। এইখিনিতে আপোনালোকক দুটা অনুৰোধ জনাইছোঁ, যিসকলে ভিডিঅ'টো চাই আছে, আপোনালোকে লগত কাগজ আৰু কলম ৰাখিব। যদি গুৰুত্বপূৰ্ণ কিবা দেখে লগে লগে টুকি ৰাখিব, আৰু তাকেও যদি কৰিব বিচৰা নাই তেতিয়াহ'লে আপোনালোকে স্ক্ৰীণত যেতিয়া গুৰুত্বপূৰ্ণ কিবা দেখিব স্ক্ৰীনশ্বট কৰিব পাৰে। এটা ফল্ডাৰ বনাই ল'ব গেলাৰীতকৈ, যি নাম মন যায় লিখিব, তাতে লিখি ইম্পৰ্টেণ্ট যিবোৰ দেখিব সেইবোৰ স্ক্ৰীনশ্বট কৰি তাতে জমা কৰি ৰাখিব আৰু আজৰি সময়ত সেইবোৰ চাব, তেতিয়া ৰিভাইজ হৈ যাব। বাৰে বাৰে ভিডিঅ' চাই থাকিলে আপোনালোকৰতো সময় নষ্ট হ'ব। গতিকে ভিডিঅ' চাই থকাৰ পৰিৱৰ্তে আপোনালোকে সেই স্ক্ৰীনশ্বটৰ ইম্পৰ্টেণ্ট কথাখিনি চাই গ'লে হৈ যাব। ভিডিঅ' চালে ভিউৱাৰ্ছ মোৰ বাঢ়িব, কিন্তু সেইটো গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণটো হৈছে আপোনালোকৰ সময় বচোৱাটো। এতিয়া আহিছোঁ আমি আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ। আজিৰ ভিডিঅ'টোত আমি সৰ্বমুঠ 4টা কথা জানিম। প্ৰথম কথা জানিম অসম নামটো কেনেকৈ হ'ল, 2 নম্বৰ অসমীয়া ভাষাৰ জন্ম কেনেকৈ হ'ল, 3 নম্বৰত জানিম অসমীয়া ভাষাৰ লিপি কেনেকৈ হ'ল, আৰু 4 নম্বৰত জানিম অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ধাৰাটো। গতিকে সময় নষ্ট নকৰি আহিছোঁ অসম এই শব্দটোৰ জন্মৰ আঁৰৰ কাহিনীটোলৈ। আপোনালোক সকলো জ্ঞাত যে আজি আমি যি টুকুৰা ভূখণ্ডৰ ওপৰত আছোঁ, এই ভূখণ্ডটোক আমি অসম বুলি এতিয়া জানো, কিন্তু পূৰ্বতে এই ভূখণ্ডটোক অসম বুলি কোৱা হোৱা নাছিলে। তেতিয়া কি বুলি কোৱা হৈছিলে? তেতিয়া কোৱা হৈছিলে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ বুলি। এই কথাটো আমি ক'ত উল্লেখ পাওঁ? এই কথা আমি মহাভাৰতীয় যুগৰ পৰাই উল্লেখ হৈ আহিছে। মহাভাৰতত ক'তো অসম শব্দটো আপুনি নাপাব। কি পাব? প্ৰাগজ্যোতিষপুৰ বা কামৰূপ বুলি তাতে পাব। আৰু এই যে প্ৰাগজ্যোতিষপুৰ বা কামৰূপ, সেইখিনি আজি আমি অসমৰ যিখন মেপ দেখিছোঁ সেইখনৰ নিচিনা নাছিলে, তাতকৈ বহু পৰিমাণে বিশাল আছিলে। ই কেনেকুৱা আছিলে? 20 শতিকাৰ অবিভক্ত অসমৰ সৈতে জলপাইগুৰি, কোচবিহাৰ, ৰংপুৰ, বগ্ৰা, মৈমনসিং, ঢাকা, ত্ৰিপুৰা আদি ঠাইবোৰক মিলাইহে এই প্ৰাগজ্যোতিষপুৰখন আছিলে। গতিকে খুব বিশাল এটা অঞ্চল এটা আছিলে।
আৰু সপ্তদশ নহয় সপ্তম শতিকাত যেতিয়া চীন দেশৰ পৰা এজন পৰিব্ৰাজক আহিছিলে, সকলোৱে জানে কি নাম আছিলে, হিউৱেন চাং আহিছিলে চীন দেশৰ পৰা। তেখেতে কি উল্লেখ কৰিছে যে তেখেতে পশ্চিমৰ কৰতোৱা নদী পাৰ হৈ অসমত প্ৰৱেশ কৰা বুলি উল্লেখ কৰিছে। তাৰমানে সেই সপ্তম শতিকাত অসমৰ পশ্চিমৰ সীমাটো ক'লৈ আছিলে, কৰতোৱা নদীলৈ আছিলে। আৰু এই সীমাটো একেবাৰে 1500 শতিকালৈকে আছিলে বুলি আমি বিভিন্ন ধৰণৰ গ্ৰন্থ পুথিত জৰিয়তে গম পাওঁ। কিন্তু লাহে লাহে বিভিন্ন ৰাজনৈতিক কাৰণত কামৰূপৰ বা প্ৰাগজ্যোতিষপুৰৰ পশ্চিমাংশ খণ্ড বিখণ্ড হ'বলৈ ধৰিলে, আৰু পশ্চিমৰ পৰা কি হয়, বিদেশী শক্তিৰ হেঁচা আহিবলৈ ধৰে। আৰু একে সময়তে কি হয়, পূবৰ পৰা আহোম ৰাজশক্তিয়ে ৰাজ্য বিস্তাৰ কৰি পশ্চিমলৈ কি হয়, আগবাঢ়িব ধৰে। আৰু ক্ৰমশ কি হয়, আহোমসকলৰ আগমনৰ লগে লগে তেওঁলোকে যেতিয়া এই প্ৰাচীন কামৰূপৰ ঠাইসমূহ অধিগ্ৰহণ কৰি আগবাঢ়িবলৈ ধৰে, তেতিয়াৰ পৰা কি হয়, কামৰূপ শব্দটোৰ বিলুপ্তি ঘটিবলৈ আৰম্ভ কৰে। তাৰ পৰিৱৰ্তে কি হয়, কামৰূপৰ পৰিৱৰ্তে অসম নামেৰে খ্যাত হ'বলৈ আৰম্ভ কৰে। কেতিয়াৰ পৰা হ'ল, আহোমসকলৰ আগমনৰ পৰা। আৰু ই এক সম্পূৰ্ণৰূপে স্বীকৃতি কেতিয়া হয়, যেতিয়া অসম ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে 1826 খ্ৰীষ্টাব্দত ইংৰাজসকলৰ হাতলৈ গুচি যায়। তেতিয়াৰ পৰা অসম শব্দটো, অসম প্ৰদেশ বা অসম দেশ হিচাপে কি হয়, তেতিয়া স্বীকৃতিপ্ৰাপ্ত হয়। আৰু এনেধৰণে কি হয়, কামৰূপ প্ৰাগজ্যোতিষপুৰ নামটোৰ পৰা আহি অসম নামটোৰ সৃষ্টি হয়। গতিকে আমি জানিলোঁ অসম নামটো কেনেকৈ জন্ম হ'ল। এতিয়া আমি জানিম অসমীয়া ভাষাৰ উদ্ভৱ কেনেকৈ হ'ল। এতিয়া এই টপিকটোৰ ওপৰত আলোচনা কৰাৰ প্ৰাক মুহূৰ্তত মই এটা কথা কৈ থৈছোঁ। ইয়াতে আমি বিভিন্ন জাতি, জনগোষ্ঠী, ভাষা, আৰ্য, অনাৰ্য, ব্ৰাহ্মণ, অব্ৰাহ্মণ এনেকুৱা শব্দ কিছুমান উচ্চাৰণ কৰিম। আৰু এইবোৰ অকল এডুকেশ্যনেল পাৰপাছতহে কৈছোঁ। আপোনালোকক যিহেতু এইবোৰৰ ওপৰত প্ৰশ্ন আহিব, নম্বৰ আপোনালোকে সংগ্ৰহ কৰিব লাগিব, সেই উদ্দেশ্যতহে এই হকবোৰ জনগোষ্ঠী, জাতি জনগোষ্ঠীৰ নাম লোৱা হৈছে। ব্যক্তিগতভাৱে মই এনেধৰণৰ সাধাৰণতে জাতি জনগোষ্ঠীৰ নাম লোৱাৰ ক্ষেত্ৰত খুব এটা কমফৰ্টেবল নহয়, খুব এটা ভাল নাপাওঁ। সি যি কি নহওক, আহিছোঁ অসমীয়া ভাষাৰ জন্মৰ আঁৰৰ কাহিনীটো, উদ্ভৱ কেনেকৈ হ'ল তাক আমি এতিয়া জানিম। এই যে ভূখণ্ডটো আমাৰ অসম নামৰ, আগতে আমি কামৰূপ বা প্ৰাগজ্যোতিষপুৰ কৰিছে, এই ভূখণ্ডটোত বৰ্তমান যেনেকৈ আমি জনবসতি দেখিছোঁ, পূৰ্বতে এনেকুৱা জনবসতি নাছিল। স্বাভাৱিক কথা। আমি যদি আজিৰ পৰা 2500 খ্ৰীষ্টপূৰ্বলৈ গুচি যাওঁ, 2000 খ্ৰীষ্টপূৰ্বলৈ গুচি যাওঁ, তেতিয়া দেখিম যে ইয়াতে তেনেকুৱা জনবসতি নাছিলে। কিন্তু যদি জনবসতি নাছিলে, এই জেগাটুকুৰা নাম কেনেকৈ পালে? নাম পাব লাগিলেতো কোনোবা আহিব লাগিব। গতিকে এই ভূখণ্ডলৈ কোনোবা আহিছিলে। এতিয়া প্ৰশ্ন হ'ল, এই ভূখণ্ডলৈ আমি যাক এতিয়া অসম বুলি কৈ আছোঁ, সেই ভূখণ্ডলৈ প্ৰথমলৈ কোন আহিছিলে? প্ৰথমলৈ আহিছিলে অষ্ট্ৰিক গোষ্ঠীৰ লোকসকল। অষ্ট্ৰিক গোষ্ঠীৰ লোক মানে কোনসকল? আজিৰ তাৰিখত কোল, মুণ্ডা, খাচী, জয়ন্তী, এই যে লোকসকল, তেওঁলোকৰ পূৰ্বপুৰুষসকল আছিলে অষ্ট্ৰিক গোষ্ঠীৰ লোক। তেওঁলোকে পোনপ্ৰথমে অসমত প্ৰৱেশ কৰিছিলে। তেওঁলোকৰ পিছত কোন প্ৰৱেশ কৰিলে? তেওঁলোকৰ পিছত প্ৰৱেশ কৰিলে মংগোলীয় গোষ্ঠীৰ লোকসকলে। ভাষাতাত্ত্বিক দৃষ্টিকোণৰ পৰা সেই মংগোলীয় গোষ্ঠীটো কি আছিলে? তিব্বত বৰ্মী ভাষা গোষ্ঠীৰ ভিতৰত আছিলে। আজিৰ তাৰিখত যদি আমি উদাহৰণ দিওঁ, কাৰ পূৰ্বপুৰুষ হ'ব তেওঁলোক? আৱৰ, বড়ো, কছাৰী, ৰাভা, ডিমাচা, মিৰি, মিকিৰ, গাৰো, লালুং, এইসকল লোকৰ পূৰ্বপুৰুষ বুলি আমি ধৰিব পাৰোঁ। তেওঁলোকৰ আগমন ঘটিল। আৰু এই জনজাতীয় লোকসকলে এই ভূখণ্ডটোত বছৰ বছৰ ধৰি বসবাস কৰিলে। ইয়াতে বিভিন্ন তেওঁলোকৰ ৰজা বীৰৰ জন্ম হ'ল, তেওঁলোকে শাসন কৰিলে। আৰু তেনেকৈ আমাৰ নৰক ৰজাৰ দিনত, নৰক ৰজাজন তেওঁ জনজাতীয় আছিলে, অনাৰ্যই আছিলে। তেওঁৰ দিনত কি হ'ল, প্ৰথমবাৰৰ বাবে আৰ্যসকলৰ আগমন ঘটিল অসমলৈ। তেওঁলোকৰ সংখ্যা খুব কম আছিলে, মুষ্টিমেয় আছিলে। কিন্তু মুষ্টিমেয় থকাৰ স্বত্তেও তেওঁলোকে অসমত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিলে। কেনেকৈ কৰিলে? তাৰ একমাত্ৰ কাৰণ আছিলে ৰজা নৰকৰ পৰা তেওঁলোকে
পৃষ্ঠপোষকতা লাভ কৰিছিলে তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ কৃষি পদ্ধতি তেওঁলোকৰ ৰীতি নীতি আদি ৰজা নৰকে কি কৰিলে পৃষ্ঠপোষকতা আগবঢ়ালে তাৰপিছত ৰজা নৰকৰ পিছতো তেওঁৰ সতি সন্ততিসকলক কি হ'ল এই আৰ্যসকলৰ পৃষ্ঠপোষকতা আগবঢ়ালে এতিয়া তেওঁলোকৰ লগত আন সংস্কৃতিৰ ক্ষেত্ৰত কৈও গুৰুত্বপূৰ্ণ এটা বিষয় তেওঁলোকৰ লগত লৈ আহিছিলে সেইটো হৈছে তেওঁলোকৰ ভাষা তেওঁলোকৰ ভাষাৰ জৰিয়তে তেওঁলোকে বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল কি ভাষা আনিছিল তেওঁলোকৰ লগত আনিছিলে সংস্কৃত ভাষাটো আপোনালোক সকলো জ্ঞাত যে ভাষা এটা জনপ্ৰিয় কেনেধৰণে হয় ভাষা এটা জনপ্ৰিয়তা হয় ইয়াৰ শব্দ সম্ভাৰৰ বিস্তৃতি আৰু সেইবোৰৰ প্ৰকাশ ক্ষমতাৰ জৰিয়তে সংস্কৃত ভাষাৰ ক্ষেত্ৰত এই দুয়োটা গুণেই আছিলে ফলত কি হ'ল খুব কম সময়ৰ ভিতৰতে ৰজাঘৰৰ দৃষ্টি আকৰ্ষণ কৰে আৰু লগে লগে ৰজাঘৰীয়াসকল ইয়াৰ প্ৰতি আকৰ্ষিত হয় আৰু ইয়াক ৰাজভাষাৰ মৰ্যাদা প্ৰদান কৰে আৰু লগে লগে কি হয় ৰাজবিষয়াসকলে আন উচ্চ শ্ৰেণীৰ অব্ৰাহ্মণসকলেও এই সংস্কৃত ভাষাটোৰ প্ৰতি আকৰ্ষিত হৈ পৰে আৰু যেতিয়া ই ৰাজভাষালৈ ৰূপান্তৰিত হয় ফলত ৰজাঘৰীয়া পৰা যিবোৰ ঘোষণা যিবোৰ তাম্ৰলিপি শিলালিপি হয় সেইবিলাকো কি হয় সংস্কৃত ভাষাৰ জৰিয়তে লিখিবলৈ আৰম্ভ কৰিলে এইটো কেতিয়াৰ পৰা হ'ল ৰজা নৰকৰ দিনৰ পৰা আৰু সেই সময়ত এনেকুৱা হৈ গ'ল যে সংস্কৃত ভাষাটো এটা ষ্টেটাছ চিম্বলৰ নিচিনা হৈ গ'ল সকলোৱে উচ্চ শ্ৰেণীৰ লোকসকলে সংস্কৃত ভাষাতেই কথা বতৰা পাতে সংস্কৃত ভাষাতেই ৰাজকাৰ্য চলে গতিকে খুব এটা ইয়াক আভিজাত্যপূৰ্ণ ৰূপ দিয়া হ'ল আৰু যেতিয়া এই ৰাজকাৰ্যত ইয়াক ব্যৱহাৰ কৰা হ'ল ঘোষণাপত্ৰবিলাকত যিহেতু ইয়াক শিলালিপি তাম্ৰলিপি এইবিলাকত যেতিয়া ইয়াক সংস্কৃত ভাষা ব্যৱহাৰ কৰা হ'ল তেতিয়া কি হ'ল জনসাধাৰণেও এই ভাষাটো জনাটো প্ৰয়োজনীয় হৈ পৰিল তেওঁলোকো লাহে লাহে এইটোৰ প্ৰতি কি হ'ল আগ্ৰহী হৈ পৰিল ফলত অসমৰ নিচিনা য'ত অনাৰ্যমূলীয় লোকৰ সংখ্যাই বেছি আছিলে তেনেকুৱা এখন ৰাজ্যটো দেশতো কি হৈ গ'ল সংস্কৃত ভাষাটোৰ প্ৰভাৱ বৃদ্ধি হ'বলৈ ধৰিলে এতিয়া প্ৰশ্ন হ'ল যদি এনেকৈ সংস্কৃত ভাষাটোৰ জনসাধাৰণে আকৰ্ষিত হৈছিলে বা গ্ৰহণ কৰিছিলে তেতিয়াহ'লে সি অসমীয়া ৰূপ কেনেকৈ পালে সেই কথাটোলৈ আমি এতিয়া আহিছোঁ তাক আলোচনা কৰিম আমি সৰ্বভাৰতীয় ৰূপত আমাৰ যিটো আৰ্য ভাষা এই আৰ্য ভাষাটোত আমি কি হয় তিনিটা স্তৰত শ্ৰেণী বিভাজন কৰিব পাৰোঁ শ্ৰেণী বিভাজনখিনি কেনেকুৱা প্ৰাচীন ভাৰতীয় আৰ্য ভাষা মধ্য ভাৰতীয় আৰ্য ভাষা আৰু নব্য ভাৰতীয় আৰ্য ভাষা এতিয়া প্ৰাচীন ভাৰতীয় আৰ্য ভাষাক কোনখিনিৰ পৰা ধৰা হয় খ্ৰীষ্টপূৰ্ব পঞ্চদশ শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকালৈ এই সময়ৰখিনিক আমি কি কৰিম প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বুলি কওঁ এই সময়ত কি হৈছিলে প্ৰধানভাৱে সংস্কৃত ভাষাৰ প্ৰভাৱ আছিলে সেই সময়তে বেদান্ত এইবোৰ সৃষ্টি হৈছিলে ইয়াৰ পিছত আহিলে মধ্য ভাৰতীয় আৰ্য ভাষাৰ এই স্তৰটো কেতিয়া হয় খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় দশম শতিকা পৰ্যন্ত ইয়াৰ বিস্তৃতি এইখিনি সময়ত কি হ'ল সংস্কৃত ভাষাটো লাহে লাহে পৰিৱৰ্তিত হৈ পালি প্ৰাকৃত আৰু অপভ্ৰংশলৈ ৰূপান্তৰিত হয় পালি ভাষাত বৌদ্ধ ধৰ্ম সম্পৰ্কীয় শিলাদেশ ধৰ্মীয় পুথিবাজি আদি প্ৰধানভাৱে ৰচিত হৈছিলে আৰু প্ৰাকৃত শব্দটো আপোনালোকে শুনিলেই গম পাব যে প্ৰাকৃত শব্দটোৰ লগত কি জড়িত হৈছে প্ৰাকৃতিক মানে নেচাৰেল সাধাৰণ শব্দটোৰ পৰা আহিব জনসাধাৰণ মানে প্ৰাকৃত ভাষাটো আছিলে সংস্কৃতৰ পৰা বিকশিত লোকমুখ ভাষা জনসাধাৰণে ইয়াক ব্যৱহাৰ কৰিছিলে যিহেতু সংস্কৃত ভাষাটো খুব কঠোৰ আৰু পাণিনিৰ নিচিনা বৈজ্ঞানিকে ইয়াক ইমান ব্যাকৰণৰ নীতি নিয়মেৰে কঠোৰভাৱে বান্ধি পেলালে যে সাধাৰণ মানুহে সংস্কৃত ভাষা কোৱাটো জটিল হৈ পৰিছিলে কাৰণ আমি অসমীয়াত কথা পাতোঁতেই মন কৰিব যে আমি সদায় ব্যাকৰণত মনোযোগ দি আমি কথা নাপাতোঁ ধৰা হওক যোৱাকালি অহাকালি এইবোৰ কি হয় ভুল হয় ব্যাকৰণিকভাৱে ভুল আমি কেতিয়াও ক'ব নোৱাৰোঁ আমি ক'ব লাগে কাইলৈ বা কালি কিন্তু আমিতো কৈয়ে থাকোঁ ন যোৱাকালি সি আহিছিল অহাকালি তাই আহিব এনেকুৱা কথাবোৰ ব্যাকৰণ আমি ভুল কৰোঁ গতিকে ইমান কঠোৰভাৱে ব্যাকৰণৰ প্ৰতি গুৰুত্ব দি কোনো কথা ক'ব নোৱাৰে সেইকাৰণে কি হ'ল সংস্কৃত ভাষাটো কিছু সৰলীকৃত ৰূপলৈ আহি কি হ'ল পালি প্ৰাকৃত আৰু অপভ্ৰংশ স্তৰকেইটাৰ মাজেৰে গুচি গ'ল এতিয়া আহিম আমি পালি আৰু অপভ্ৰংশৰ কথা আঁতৰাই থৈছোঁ আমি আলোচনা কৰিম প্ৰাকৃতৰ কথা এই প্ৰাকৃতৰ পৰা কি হ'ল চাৰিটা
আঞ্চলিক বা প্ৰাদেশিক ৰূপ বিকশিত হ'ল। সেইকেইটা কি মহাৰাষ্ট্ৰী, সৌৰসেনী, পৈশাচী আৰু মাগধী। এতিয়া এই মাগধী প্ৰাকৃতৰ পৰা কি হ'ল, প্ৰথমতে পূৰ্ব মাগধীলৈ ই ৰূপান্তৰিত হ'ল, তাৰপিছত পূৰ্ব মাগধী অপভ্ৰংশলৈ ই ৰূপান্তৰিত হ'ল, আৰু তাৰ পৰা তলৰ ভাষাকেইটাৰ সৃষ্টি হ'ল কি বাংলা, ভোজপুৰী, মেথেলি, উৰিয়া আৰু চিৰচেনেহী মোৰ ভাষা জননী অসমীয়া ভাষাৰ জন্ম। আপোনালোকে গোটেই ক্ৰমটো মনত ৰাখিব। প্ৰথমতে সংস্কৃত ভাষাৰ পৰা পালি প্ৰাকৃত অপভ্ৰংশৰ সৃষ্টি হ'ল। সেই প্ৰাকৃতৰ পৰা কি সৃষ্টি হ'ল, মহাৰাষ্ট্ৰী, সৌৰসেনী, পৈশাচী আৰু মাগধী প্ৰাকৃতৰ পৰা বাংলা, ভোজপুৰী, মৈথিলী, উৰিয়া আৰু অসমীয়া এই ভাষাকেইটাৰ সৃষ্টি হ'ল। আৰু এনেধৰণে কি হয়, আমাৰ অসমীয়া ভাষাটো সৃষ্টি হ'ল। গতিকে এয়া হৈছে আমাৰ অসমীয়া ভাষাৰ উদ্ভৱৰ বা জন্মৰ ৰহস্য। এতিয়া ইয়াৰ লগে লগে আমি আন এটা বিষয়, এইটোৰ ওপৰত খুব সাংঘাতিক কিয় প্ৰশ্ন নাহিব, খুব এটা প্ৰশ্ন অহাৰে স্কোপ আছে, কিন্তু হ'লেও এইটোৰ পৰা অকণমান জানি লৈছোঁ। সেইটো হৈছে অসমীয়া লিপিটোৰ কেনেকৈ জন্ম হ'ল। আপোনালোকে লিপি বুলি কওঁতে বুজিছেনে? লিপিটো কাক কোৱা হয়? ভাষাক লিখিত ৰূপ দিয়াৰ বাবে যিবোৰ চিহ্ন ব্যৱহাৰ কৰা হয় তাকে আমি কি কওঁ, লিপি বুলি কওঁ। এতিয়া মই কৈ আছোঁ এইটো ভাষা, আপোনালোকে স্ক্ৰীণত যিবোৰ আখৰ দেখি আছে সেইবোৰ হৈছে লিপি। এতিয়া অসমীয়া লিপিটো কেনেকৈ জন্ম হ'ল? এতিয়া অসমীয়া লিপি জন্মৰ আগতে আপোনালোকে জানি ল'ব যে ভাৰতীয় ভাষাসমূহৰ মূল লিপিটো কি, তাক কোৱা হয় ব্ৰাহ্মী লিপি। ব্ৰাহ্মীটো ক'ৰ পৰা আহিছে? ব্ৰাহ্মীটো হৈছে যে আমাৰ ভাৰতীয় সংস্কৃতিৰ বিশ্বাস অনুসৰি ব্ৰহ্মাসকলো কথাৰে সৃষ্টিকৰ্তা, আৰু সেই ব্ৰহ্মাৰ পৰাই কি হৈছে ব্ৰাহ্মী শব্দটো আহিছে, যে ব্ৰহ্মাই সৃষ্টি কৰা লিপি বুলি আমাৰ ভাৰতীয় সংস্কৃতিয়ে বিশ্বাস কৰে। এতিয়া এই ব্ৰাহ্মী লিপিৰ পৰাই কি হৈছে অসমীয়া ভাষাৰ জন্ম হৈছে। কেনেকৈ জন্ম হৈছে সেই বিষয়ে আমি অসমীয়া প্ৰাচীন লিপি নামৰ যিখন গ্ৰন্থ আছে তাত সৰ্বেশ্বৰ কটকীয়ে এটা কথা কৈ গৈছে। মই তেওঁৰ বাক্যটো একেবাৰে উঠাই দিছোঁ, সেই বাক্যটো চালে মোটামুটি ধাৰণা হ'ব। তেখেতে কৈছে যে ব্ৰাহ্মী লিপি প্ৰথম, কুশান লিপি দ্বিতীয়, গুপ্তলিপি তৃতীয়, আৰু এই গুপ্তলিপিৰ পূৰ্ব ভাৰতীয় কুটিল লিপি চতুৰ্থ, আৰু এই কুটিল লিপিৰ পৰিৱৰ্তন আৰু সংমিশ্ৰণ ঘটা কামৰূপ লিপি বা পুৰণি অসমীয়া লিপিয়ে পূৰ্ব ভাৰতীয় ভাষাৰ বংশলতিকাত পঞ্চম স্থান অধিকাৰ কৰিছে বুলি স্থিৰ কৰিব পাৰি, আৰু এয়ে অসমীয়া লিপিৰ উৎপত্তি। মানে সৰ্বেশ্বৰ কটকীয়ে কৈছে যে ব্ৰাহ্মী লিপি প্ৰথম, তাৰপিছত কুশান, তাৰপিছত গুপ্ত, তাৰপিছত কুটিল, আৰু কুটিল লিপিৰ পৰা অসমীয়া লিপিটোৰ জন্ম। এই কথা সমৰ্থন জনাইছে ডক্টৰ মহেশ্বৰ নেওগ। তেখেতেও লিখিছে যে গুপ্ত লিপিৰ কুটিল শৈলীৰ পৰা অসমীয়া লিপিৰ উদ্ভৱ হৈছে বুলি। কিন্তু পৰৱৰ্তী সময়ত বহু পণ্ডিতে এই কথাটো অস্বীকাৰ কৰিছে যে কুটিল লিপিৰ মাজত নাই, একেবাৰে গুপ্ত লিপিৰ পৰাই অসমীয়া লিপিটোৰ সৃষ্টি হৈছে এটা নিৰ্দিষ্ট সময়ৰ মূৰত। গতিকে আপোনালোকে এই মাজৰ জটিলতাটো জানিব নালাগে, কিন্তু আপোনালোকে জানিব লাগিব যে অসমীয়া লিপিটোৰ মূল কোন? অসমীয়া লিপিটোৰ মূল হৈছে ব্ৰাহ্মী লিপি। গতিকে এয়া হৈছে অসমীয়া লিপিৰো জন্মৰ কথা। অসমীয়া ভাষা আৰু অসমীয়া লিপিৰ জন্মৰ আঁৰৰ কাহিনীটো জনাৰ পিছত এতিয়া আমি আগবাঢ়িছোঁ অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ধাৰাটোৰ দিশে। কাৰোবাৰ যদি আমনি লাগিছে অলপ সময়ৰ বাবে ভিডিঅ'টো প'জ কৰি চাহ, কফি যি মন যায় একাপ চাহ খাই আহক, আৰু আকৌ ভিডিঅ'টোলৈ আহক, আৰু যদি আমনি লগা নাই তেতিয়াহ'লে ভিডিঅ'টোৰ সৈতে গৈয়ে থাকক। এতিয়া কথা হ'ল অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ধাৰা আৰু অসমীয়া সাহিত্যৰ বুৰঞ্জী ইটো মুদ্ৰাৰ ইপিঠি সিপিঠি, এটা মুদ্ৰাৰে ইপিঠি সিপিঠি, ইটো সিটোৰ হৈছে পৰিপূৰক। আপুনি অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ধাৰাটো জানিবলৈ হ'লে অসমীয়া সাহিত্যৰ বুৰঞ্জীক ভালদৰে জানিবই লাগিব, আৰু অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ যি স্তৰসমূহ সেই স্তৰসমূহকো আপুনি জানিব লাগিব। মই এই ভিডিঅ'টোত ডিম্বেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ বুৰঞ্জীক যি ধৰণে শ্ৰেণী বিভাজন কৰিছে সেই ধৰণে ভিডিঅ'টো আগবঢ়াই নিছোঁ। তেখেতে আদিযুগ ধৰিছে 600 খ্ৰীষ্টাব্দৰ পৰা 1100 খ্ৰীষ্টাব্দলৈ।
প্ৰাক-শংকৰী যুগ ধৰিছে 1100 খ্ৰীষ্টাব্দৰ পৰা 1450 খ্ৰীষ্টাব্দলৈ, শংকৰী যুগ ধৰিছে 1450ৰ পৰা 1650 খ্ৰীষ্টাব্দলৈ, আৰু শংকৰোত্তৰ যুগ ধৰিছে 1650ৰ পৰা 1826 খ্ৰীষ্টাব্দলৈ, আৰু বৰ্তমান যুগ ধৰিছে 1826ৰ পৰা একেবাৰে এতিয়ালৈকে। আদি যুগত কি হৈছিলে? ইতিমধ্যে আদি যুগ আৰু প্ৰাক-শংকৰী যুগৰ কথা আমি প্ৰথমটো যিটো অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশৰ ওপৰত যিটো প্ৰথমটো আমি ভিডিঅ' বনাইছিলোঁ, সেইটো ইতিমধ্যে আলোচনা হৈছে। আপোনালোকে নিশ্চিতভাৱে সেই ভিডিঅ'টো চাব, তেতিয়াহ'লে আপোনালোক গোটেইখিনি ক্লিয়াৰ হ'ব। আদি যুগটো হৈছে চৰ্যাপদৰ জন্মৰ সময়ৰ কথা। গতিকে এই সময়ত চৰ্যাপদসমূহ জন্ম হৈছিলে। এতিয়া এই যে চৰ্যাপদসমূহ জন্ম হৈছিলে, আৱিষ্কাৰ ক'ত হৈছিলে, কোনে কৰিছিলে? আৱিষ্কাৰ হৈছিলে 1907 চনত। মহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে এছিয়াটিক ছ'চাইটিৰ কাৰণে পুথি সংগ্ৰহৰ কামত নেপাললৈ গৈছিলে, আৰু নেপালৰ জাতীয় অভিলেখাগাৰত এই চৰ্যাগীতসমূহ আৱিষ্কাৰ কৰিছিলে। আৰু তেখেতে 1916 চনত বংগীয় সাহিত্য পৰিষদৰ পৰা চৰ্য বিনিশ্চয়ৰ নাম দি এইখনৰ লগতে সৰোজবৈদ্যৰ দোহাকোক আৰু কৃষ্ণাচাৰ্যৰ ডাকাৰ নাম একেলগে সম্পাদনা কৰি 1000 বছৰেৰে পুৰাণ বাংলা ভাষাই বৌদ্ধ গান ও দোহা নাম দি এখন গ্ৰন্থ প্ৰকাশ কৰিছিলে। আৰু এইখন প্ৰকাশ হোৱাৰ পিছতে যেতিয়া চৰ্যাগীতসমূহে প্ৰসাৰ লাভ কৰিলে, তেতিয়া আমাৰ অসমৰ পণ্ডিত, উৰিয়া পণ্ডিত আৰু বঙালী পণ্ডিতসকল আটাইয়ে যে এই চৰ্যাগীতসমূহে তেওঁলোকৰ নিজা ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন বুলি দাবী কৰিবলৈ আৰম্ভ কৰে। কিয় তেনেকুৱা হ'ল? তেনেকুৱা হোৱাৰ আৰু কাৰণটো হৈছে যে বঙালী, অসমীয়া, উৰিয়া আটাইবোৰ ক'ৰ পৰা নামি আহিছে? মগধী প্ৰাকৃতৰ পৰা। গতিকে স্বাভাৱিকভাৱেই চৰ্যাপদক তেওঁলোকে নিজৰ প্ৰথম সাহিত্যিক নিদৰ্শন বুলি দাবী কৰিছিল। চৰ্যাপদৰ ওপৰত আহিব পৰা আটাইবোৰ প্ৰশ্নকে মই ৰাখিছোঁ প্ৰথমটো ভিডিঅ'ত, নিশ্চিতভাৱে চাই ল'ব। ইয়াৰ পিছতে আহিলে প্ৰাক-শংকৰী যুগ। প্ৰাক-শংকৰী যুগৰ গুৰুত্বপূৰ্ণ কথা কি? প্ৰাক-শংকৰী যুগ গুৰুত্বপূৰ্ণ হৈছে মাধৱ কন্দলীৰ আবিৰ্ভাৱ। গতিকে তেখেতৰ কথাও আমি ৰাখিছোঁ সেই ভিডিঅ'টোতে। হেম সৰস্বতী, ৰুদ্ৰ কন্দলী, মাধৱ কন্দলী আৰু কবিৰত্ন সৰস্বতী, লগতে হৰিবৰ বিপ্ৰ, এইকেইজন হৈছে প্ৰাক-শংকৰী যুগৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ কবি। গতিকে এওঁলোককো আপোনালোকে অলপ জানি ল'ব। ভিতৰৰ প্ৰশ্ন নাহে, কিন্তু নামকেইটা জানিলেও যথেষ্ট। কিন্তু মাধৱ কন্দলীৰ বিষয়ে জানি ল'ব, সেইটো আছে আগৰ ভিডিঅ'টোত। তাৰপিছত আহিলে শংকৰী যুগ। এতিয়া শংকৰী যুগত কোন? শংকৰী যুগৰ প্ৰধান ব্যক্তি কোন? যাক কেন্দ্ৰ কৰি এই যুগটো হৈছে নিশ্চিতভাৱে শংকৰদেৱ, আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱ। শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে আপোনালোকে বিভিন্ন গ্ৰন্থত পাব, সেইকাৰণে মই এই ভিডিঅ'টোত আৰু তাক ৰাখি দীঘলীয়া কৰিব বিচৰা নাই। যদি আপোনালোকে ভাবে যে শংকৰদেৱ মাধৱদেৱৰ বিষয়ে অকণমান আলোচনা কৰাটো দৰকাৰ, তেনেহ'লে পিছত যিটো লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱাকে আদি কৰি মহান ব্যক্তিখিনিক লৈ এটা ভিডিঅ' বনাম বুলি ভাবি আছোঁ। আপোনালোকৰ চিলেবাছত যেনেকৈ আছে, সেই ভিডিঅ'টোত এই শংকৰদেৱ আৰু মহানদেৱ এই ব্যক্তি দুগৰাকীক আমি অন্তৰ্ভুক্ত কৰিম, যদি আপোনালোকে প্ৰয়োজন বুলি ভাবে। আৰু নালাগিলেতো কথা নাই, মই ভাবোঁ নালাগিবই লাগে, কাৰণ এই বিষয়ে আপোনালোকে বিভিন্ন গ্ৰন্থত সহজেই পাই যাব। তথাপিও আপোনালোকে মই এটা ট্ৰিক্স অকণমান শিকাই দিছোঁ। আপোনালোকে শংকৰদেৱ আৰু মাধৱদেৱৰ ক্ষেত্ৰত নাট, গীত, কাব্য এইখিনিৰ ওপৰত অকণমান চাই থ'লে হ'ল। আৰু তাক মনত ৰাখিবৰ কাৰণে কিছুমান ট্ৰিক্স ব্যৱহাৰো কৰিব পাৰে। যেনে শংকৰদেৱৰ অংকীয়া নাটখিনিক মনত ৰাখিবলৈ আপোনালোকে এটা শব্দ মনত ৰাখিলে হয়। শব্দটো হৈছে পকা কেৰু পাৰা। কি ক'লোঁ? পকা কেৰু পাৰা। এইটোৰ পৰা কি হ'ব? আপুনি এইটোৰে গোটেইকেইখন শংকৰদেৱৰ অংকীয়া নাটক মনত ৰাখিব পাৰিব। যেনে পৰে পত্নীপ্ৰসাদ, কাৰে কালী দমন, কেৰে কেলি গোপাল, ৰুৰে ৰুক্মিণী হৰণ, পাৰে পাৰিজাত হৰণ, ৰাৰে ৰাম বিজয়। এনেকুৱা কিছুমান ট্ৰিক্স আপোনালোকে মনত ৰাখিব পাৰে। পকা কেৰু পাৰা গোটেইকেইখন নাট সোমাই গ'ল। এনেকৈ নিজে মাধৱদেৱৰ ক্ষেত্ৰতো বনাই ল'ব। এতিয়া আহিছে আমি শংকৰোত্তৰ যুগৰ কথা। শংকৰোত্তৰ যুগটো কিমান? 1650ৰ পৰা 1826লৈ ধৰিছে। আৰু সত্যনাৰায়ণ শৰ্মাই শেষৰ প্ৰায় 100টা বছৰক কি কৰিছে? অৱসাদ বা আৰু বিস্তাৰৰ কাল বুলিও তেখেতে শ্ৰেণীবিভাগ কৰিছে তাক। শংকৰোত্তৰ যুগৰ কথা আপোনালোকে বহুত বিশেষ জানিব নালাগে, কিন্তু এজন ব্যক্তিৰ কথা আপোনালোকে জানিবই লাগিব শংকৰোত্তৰ যুগত, মানে শংকৰদেৱৰ পিছত হোৱা। তেখেত হৈছে ভট্টদেৱ, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য তেখেতৰ প্ৰকৃত নাম।
এই ভট্টদেৱে কি কৰিছিলে গদ্যত বহুকেইখন গ্ৰন্থ ৰচনা কৰিছিল তাৰ ভিতৰত কথা গীতা আৰু কথা ভাগৱত বিশেষভাৱে উল্লেখযোগ্য অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত ভট্টদেৱৰ গদ্য ৰচনা স্থান অতি ওপৰত কাৰণ সেই সময়ত আন কোনো প্ৰাদেশিক ভাষাতে গদ্যত এনে তত্ত্বগধুৰ গ্ৰন্থ আৰু বিশাল গ্ৰন্থৰ ৰচনা হোৱা নাছিলে কাৰণ সকলোৱে সংস্কৃতৰ আৰ্হিতে লিখিছিলে সংস্কৃতত যিবোৰ পুথি পাঁজি ৰচনা হৈছিলে গ্ৰন্থ ৰচনা হৈছিলে তাত সকলো পদ্যত ৰচনা হৈছিলে আৰু তাকে কি কৰিছিলে সকলোৱে সেই ধৰণেই লিখিছিলে কিন্তু গদ্যত কোনো লিখিবলৈ সাহস কৰা নাছিলে আৰু সেইকাৰণে আমি কি হয় ভট্টদেৱৰ কথা মনত ৰাখিব লাগিব আৰু এটা বিশেষ প্ৰশ্ন এই প্ৰশ্নটো মই বিভিন্ন পৰীক্ষাত দেখিছোঁ APSCটো আহিছে এইটো একেবাৰে অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ লগত পোনপটীয়াভাৱে জড়িত নহয় কিন্তু তথাপি আপোনালোকক মই জনাই থৈছোঁ এই প্ৰশ্নটো আহি থাকে এই সংকটৰ যুগতে কি হৈছিলে কিছুমান আন নিদানমূলক গ্ৰন্থ হৈছিলে বুৰঞ্জী ৰচিত হৈছিলে চৰিত পুথি ৰচিত হৈছিলে বৈষয়িক সাহিত্য ৰচনা হৈছিলে তো এইবিলাকৰ সময়ত কি হৈছিলে কিছুমান বেমাৰ আজাৰক লৈ গ্ৰন্থ হৈছিলে তেনেকৈ হস্তিৰ বিদ্যাৰ্ণৱ বুলি মানে হাতীৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ তাৰ প্ৰতিকাৰৰ ওপৰত এখন গ্ৰন্থ হৈছিলে স্বৰ্গদেউ শিৱসিংহৰ দিনত কি ক'লো গ্ৰন্থখনৰ নাম হস্তিৰ বিদ্যাৰ্ণৱ হস্তি বিদ্যাৰ্ণৱ ৰচনা কৰিছিলে সুকুমাৰ বৰগাৰ্থে এই প্ৰশ্নটো আপোনালোকে অলপ মনত ৰাখিব যদি আপোনালোকৰ ভাগ্য ভাল থাকে আহি যাব পাৰে তেতিয়াতো ভাল কথাই আগবাঢ়িছোঁ বৰ্তমান যুগটোৰ আলোচনাৰ দিশে 1826 চনত ৯৬ সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছৰ অধীনলৈ গুচি গ'ল মানৰ আক্ৰমণ ৰাজনৈতিক অস্থিৰতা আদিয়ে অসমত সাহিত্য সংস্কৃতিৰ পৰিৱেশ নোহোৱা কৰি ইতিমধ্যে পেলাইছিল আকৌ ব্ৰিটিছসকল অহাৰ পিছতে কি কৰিলে তেওঁলোকে 1836 চনৰ পৰা 1873 চনলৈ অসমত প্ৰায় ২ বছৰ কাল অসমীয়া ভাষাক আঁতৰাই বঙলা ভাষাক কোৰ্ট কাছাৰী বিদ্যালয় সকলোতে প্ৰৱৰ্তন কৰিলে ফলত আকৌ তাৰ প্ৰভাৱ পৰিলে অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰভাৱমান যি এক গতি আছিলে তাত এটা বাধা আহি পৰিলে আৰু এই যুগটোকে কোৱা হয় অন্ধকাৰ যুগ বুলি 1836 পৰা 1873 চনৰ এই সময়ছোৱা কিন্তু সেই সময়তে এই ঘোৰ অন্ধকাৰ চনৰ সময়তে কি হৈ গ'ল 1836 চনত সুদূৰ আমেৰিকাৰ পৰা বেপ্টিষ্ট মিছনাৰীসকলে খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যলৈ কি হ'ল অসমলৈ আহিলে কেতিয়া আহিলে 1836 চনত আহিছিল কোন নাথান ব্ৰাউন উটি কাটাৰ ডক্টৰ মাইলছ ব্ৰাউজ এইসকল ব্যক্তি তেওঁলোকে আহি দেখিলে যে ইয়াতে কি হ'ল অসমীয়া ভাষাটোক এটা ঐতিহ্য আছে অসমীয়া ভাষাটো খুব প্ৰাচীন অসমীয়া ভাষাৰ যি গ্ৰন্থ সেই গ্ৰন্থসমূহ অতিশয় উৎকৃষ্ট মানৰ গতিকে এই ভাষাটোকে আঁতৰাই পেলোৱাটো তেওঁলোকে বিৰোধিতা কৰিলে আৰু অসমীয়া ভাষাৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিলে আৰু তেওঁলোকে তাৰ বাবে কি কৰিলে বিভিন্ন ঠাইত পঢ়াশালি স্থাপন কৰিলে অসমীয়া মাধ্যমৰ বিভিন্ন ধৰণৰ পুথি ৰচনা কৰিলে আৰু বিভিন্ন ছপাশাল তৈয়াৰ কৰিলে কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কামটো কৰিলে তেওঁলোকে কেতিয়া 1846 চনত 1846 শিৱসাগৰৰ বেপ্টিষ্ট মিছনেৰীৰ পিছৰ পৰা তেওঁলোকে প্ৰথমখন অসমীয়া সংবাদপত্ৰ অৰুণোদয় সংবাদপত্ৰ প্ৰকাশ কৰে এইটো অসমীয়া ভাষাৰ অসমীয়া সাহিত্যৰ জগতত এটা যুগান্তকাৰী ঘটনা এই অৰুণোদয়ে অসমীয়া সাহিত্যক এক নতুন পোহৰৰ সন্ধান দিলে আমাৰ অৰুণোদয় যুগটো মানে অসমীয়া সাহিত্যৰ অসমীয়া ভাষাৰ অসমীয়া জাতীয় জীৱনৰ নৱপ্ৰভাত বুলি আমি ক'ব পাৰোঁ নতুন চিন্তা কিছুমান আহিলে নতুন ধ্যান ধাৰণা নতুন জ্ঞানৰ আমদানি হ'বলৈ ধৰিলে আৰু এই ভাষাটো তেওঁলোকে ক'ৰ পৰা ল'লে তেওঁলোকে যিহেতু শিৱসাগৰতে তেওঁলোকে এই অৰুণোদয়ৰ ছপাশাল স্থাপন কৰি লৈছিলে গতিকে তাৰ ভাষাটোকে কি কৰিলে মান্য ভাষা হিচাপে গ্ৰহণ কৰিলে আৰু সেইকাৰণে শিৱসাগৰৰ ভাষাটোকে অসমীয়া মান্য ভাষা বুলি পিছলৈ ধৰা হয় কাৰণ তেওঁলোকে আলোচনীখন তেনেকৈ তাৰ পৰা আৰম্ভ কৰিছিলে গতিকে অৰুণোদয় অহাৰ লগে লগে অসমত এটা সাংঘাতিক পৰিৱৰ্তন হ'ল নতুন নতুন বিষয়বস্তুক লৈও যে ধৰ্মীয় গণ্ডিৰ পৰা আঁতৰিও যে লিখিব পাৰি সেই কথাটো অসমীয়া জনসাধাৰণে গম পালে
অসমীয়া কাকতৰ ধাৰণাটো আহিল, ছপাশালৰ ধাৰণাটো আহিলে আৰু ভাষাৰ ক্ষেত্ৰত এটা সাংঘাতিক পৰিৱৰ্তন আহিল। নতুন নতুন শব্দবিলাকৰ সংমিশ্ৰণ হ'ল, আগমন ঘটিল, কাৰণ বিষয়বস্তুবোৰ নতুন আছিলে। গতিকে ভাষাৰ ক্ষেত্ৰতো এটা পৰিৱৰ্তন হ'ল। আৰু যিটো আমি এতিয়া অসমীয়া ভাষাৰ যিটো সুৰ পাইছোঁ, এই সুৰটো আগৰ নিচিনা নহয়। সেই সুৰটো ব্ৰিটিছসকলে লৈ আহিছে আমাৰ অৰুণোদয় কাকত আদিৰ জৰিয়তে। আৰু এনেদৰে কি হৈ গ'ল, পিছৰ ফালে জোনাকী, আবাহন, ৰামধেনু এইবিলাক আলোচনীৰ সৃষ্টি হ'ল। আৰু ইয়াৰ জৰিয়তে অসমীয়া ভাষাটোৱে নতুন নতুন দিশৰ সূচনা হ'ল। গতিকে এইখিনি হৈছে আমাৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰু অসমীয়া ভাষাৰো ক্ৰমবিকাশৰ গতিধাৰা। গতিকে এইখিনি আপোনালোকে জানিব লাগিব। এতিয়া আমি অলপ আগবাঢ়িছোঁ প্ৰশ্নৰ দিশে। কি কি প্ৰশ্ন ইতিমধ্যে আহিছে আৰু কি কি প্ৰশ্ন আহিব পাৰে তাৰ ওপৰত চমুকৈ অলপ আলোচনা কৰিছোঁ। প্ৰথম প্ৰশ্নটো লৈছোঁ, অসমীয়া ভাষাৰ মূল কি? ক, ভাৰতীয় আৰ্য ভাষা, অষ্ট্ৰিক ভাষা, দ্ৰাবিড় ভাষা, টাই আহোম ভাষা। শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ ভাষা ভাৰতীয় আৰ্য ভাষা। ২ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি? ৰামায়ণী গীত, চৰ্যা গীত, বৰগীত, বিহুগীত। শুদ্ধ কি হ'ব? চৰ্যা গীত। ইতিমধ্যে চৰ্যা গীতৰ কথা আলোচনা হৈছে ন? তলৰ কোনটো প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ জন্ম হৈছে? মহাৰাষ্ট্ৰী, সৌৰসেনী, পৈশাচী, মাগধী। শুদ্ধ উত্তৰ কি হ'ব? মাগধী প্ৰাকৃত। মাগধী প্ৰাকৃতৰ পৰা তলৰ কোনটো ভাষাৰ উদ্ভৱ হোৱা নাই? অসমীয়া, বাংলা, গুজৰাটী, ভোজপুৰী। কোনটোৰ পৰা হোৱা নাই? কোনটো হোৱা নাই? গুজৰাটী। গুজৰাটী মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা নাই। অসমীয়া লিপিৰ মূল হ'ল চীনা লিপি, হিত্তি লিপি, আৰামীয় লিপি, ব্ৰাহ্মী লিপি। শুদ্ধ উত্তৰ কি হ'ব? ব্ৰাহ্মী লিপি। ৬ নম্বৰ প্ৰশ্ন, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ কি হ'ব? অসমীয়া সাহিত্যৰ জনক ভট্টদেৱ। হস্তি বিদ্যাৰ পুথিখনৰ ৰচক কোন? শম্ভুনাথ, মধুমিশ্ৰ বিদ্যাবাগীশ, সুকুমাৰ বৰকাত, নাথান ব্ৰাউন। শুদ্ধ উত্তৰ কি হ'ব? সুকুমাৰ বৰকাত। পৰৱৰ্তী প্ৰশ্ন, অৰুণোদয় কাকতৰ জন্ম কিমান চনত? 1940 চনত, 1946 চনত, 1961 চনত, 1989 চনত। শুদ্ধ উত্তৰ 1946 চনত। খ নম্বৰ অপশ্যনটো। কোনটো আঞ্চলিক ৰূপৰ ভিত্তিত মান্য অসমীয়া ভাষাই গঢ় লৈ উঠিছে? শিৱসাগৰ, কামৰূপ, লখিমপুৰ, গোৱালপাৰা। শুদ্ধ উত্তৰ শিৱসাগৰ। আৰু শেষ প্ৰশ্নটোলৈ আহিছোঁ, তলৰ কোনটো ভাষাই চৰ্যাপদসমূহক নিজৰ ভাষাৰ আদি নিদৰ্শন বুলি দাবী নকৰে? কোনটো ভাষাই চৰ্যাপদসমূহক নিজৰ ভাষাৰ আদি নিদৰ্শন বুলি দাবী নকৰে? এ, অসমীয়া, বি, বাংলা, চি, মাৰাঠী, ডি, উৰিয়া। শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ কমেণ্ট বক্সত লিখক। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগ পাম অতি কম সময়ৰ ভিতৰত। ধন্যবাদ।